কলপচলাৰ সৈতে মাংস আজি কেনেকৈনো আমি বনাই খাওঁ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আপোনালোকৰ কাৰণেও ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কেৰাহীত তেল গৰম কৰি ল'লোঁ তাৰপিছত তেজপাত আৰু পিঁয়াজ দি ভাজি ল'লোঁ পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজিম তাৰপিছত দি দিলোঁ আদা নহৰু পেষ্ট এচামুচ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু মোক আগুৱাই যাবৰ বাবে আপোনালোকে সহায় কৰিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব তাৰপিছত মছলা দিলোঁ আমি ইমান মছলা নাখাওঁ জীয়া জালুক দিছোঁ আৰু চিকেন মছলা অলপ দি দিছোঁ সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু হালধি দিম এনেদৰে দি পেলাই মাংসখিনি ভাজি ল'ম ভাজি ৰঙা হোৱালৈকে ভাজি ল'লোঁ ভাজি লৈ তাৰপিছত কলপচলাখিনি দি দিলোঁ কলপচলাখিনি লৰাই পেলাই অলপ সময়ৰ কাৰণে ঢাকন দি থ'ম মাজে মাজে অলপ লৰাই পেলাই তাৰপিছত আমাৰ কলপচলা ৰেডি হৈ গ'ল কলপচলাখিনি দেখাত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট এটা কৰি জনাব মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ।